শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ। দাদা অকণমান চাইড কৰি দিয়ক, চাইড কৰি দিয়ক অকণমান, ৰখাই দিয়ক দাদা, অকণমান চাইড কৰি দিয়ক, এম্বুলেঞ্চ আহিছে, চাইড কৰি দিয়ক। পুৰা আউট অফ কণ্ট্ৰল হৈ গ'ল অৱস্থাটো, আপোনাক দেখাই দিছোঁ। গোটেই ৰাস্তা চব গাড়ী ৰখি গ'ল, চবফালে পুৰা গাড়ীটো ৰখি গৈছে একদম পুৰা। তো যাব পৰা অৱস্থাতে নাই, গাড়ী বহুতে ৰখি গ'ল, 2-3 ঘণ্টা গাড়ী ফচি গ'ল একদম। নামিলে যোৰহাটৰ বুকুলৈ ভুলৰি আহিলে ভকতৰ মাজলৈ, কাকডোঙাৰ পাৰতে উজালে ভকতিৰ প্ৰাণ। আইলটো কিন্তু বম লাগিছে ইয়াৰ চুলি জেং দিছ ন জ্বলাইছিলে। তোক কি ক'ম গাইছে, অৱস্থা একদমেই বেয়া, মানে এতিয়া চিটুৱেশ্যনটো চম্ভালিবই পৰা নাই। তো চিটুৱেশ্যনটো চম্ভালি আছে এতিয়া, তো চাই লওঁ কি হয়। দাদা ৰখিব ৰখিব ৰখিব, ৰখক ৰখক দাদা, আহিব নিদিব এইখিনি। যাওক দাদা, যাওক 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 যাওক। যাওক চাব পাৰে কিমান ভিৰ লাগিছে ইয়াত, একদম পুৰা মানুহ, মানে কি ক'ম আৰু, তো একদম কোটি কোটি মানুহ হৈছে একদম পুৰা। চাব পাৰে আপোনালোকে কিমান মানুহ হৈছে। তো আমি যিটো জেগাত দোকান দিছিলোঁ, তো সেই জেগাটো মানে অলপ ৰিক্সি হৈ গ'ল। তো মানুহ ইমানেই হৈছে ন, যাব পৰা অৱস্থাত নাই মানে, সেইকাৰণে সেই জেগাটো বন্ধ কৰি দিলোঁ এতিয়া দোকান। তো মানে কি দোকান চব মানে ভাগি গ'ল মানে আমাৰ সেই জেগাটোত। তেতিয়া আমি ট্ৰেন্সফাৰ কৰিছোঁ বেলেগ জেগাত আমাৰ দোকানটো। তো এইটো গেটটো চাব পাৰে আপোনালোকে, এইফালে গেটটো বনাই আছে আপোনাৰ। তো ভিতৰত সোমাম, আজি ভালকৈ দেখাম আপোনালোকক। লাষ্ট ভিডিঅ'ত আপোনালোকৰ এনেই ওপৰৰ দেখাইছিলোঁ। তো এতিয়া এইটো ভিডিঅ'ত আপোনালোকক ফুল দেখাম আপোনালোকৰ। আজি স্ৱেগত একদম পূৰা এণ্ট্ৰি দিম। তো ফেন চেন ওলাই নাইও, চাম ৰিয়েকশ্যন কেনেকুৱা হয় চাম। এইফালে আমাৰ ফ্ৰেণ্ড আছে, এই হাই। তো এইফালে গৈ আছোঁ, তো চাব পাৰে আপোনালোকে ফুল একদম পূৰা। এয়া একদম লগৰ চিনাকি ওলাই গৈছে। তো এতিয়া গৈ আছোঁ আগলৈ, তো কি হয় জানো, চাই থাকক আপোনালোকে। সেইফালে অনামিকা, এইটো লগৰ দুটা মানুহ লগ পাই গ'লোঁ। হাই, এই এইবোৰ চিনাকি গোটেই হ'ব। তো চাব পাৰে ফুল চুৱেগ, আজি ফুল চুৱেগত আহিছোঁ আজি একদম পূৰা ড্ৰেছ চেছ লগাই মেলি একদম পূৰা। তো আমাৰ দোকানখনো দেখাই দিম এতিয়া। তো দুখন দোকান এইফালেতো আছেই, তো এখন দোকান ভাগি গ'ল আমাৰ। তো গাইজ বৰ্তমান চাব পাৰে মই মেলাত সোমাইছোঁ, অকণমান মেলাৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা হয়। তো চাওক এইফালে, তো বহু মানুহ হৈছে আজি। তো ফাৰ্ষ্ট ডে এনেকুৱা অৱস্থা, তো নেক্সট আৰু 2 দিন আছে। তো এই দুদিনত কি হ'ব একো পাত্তাই পোৱা নাই। তো বহুত ভাগৰ লাগিছে। তো এইফালে বহুত ডাঙৰকৈ পাতিছে। তো গোটেইটো মেলা তেনেকৈ দেখাব নোৱাৰিম ন, যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ বাৰু। তো চাই থাকক আপোনালোকে। তো গাইজ চাব পাৰে ভিৰটো কেনেকুৱা লাগিছে। এইটো চুকাফাৰ ওচৰত, মেইনটো আপোনাৰ জেগাত ভিৰৰ কথা নকওঁৱে। তো এইটো চাব পাৰে চুকাফাৰ ওচৰত এতিয়া বৰ্তমান মই গেছ ভৰাব গৈ আছোঁ। তো যিটো যাম মানে যাবই পৰা নাই, এতিয়া 40 মিনিট মান ইয়াতে ফচিয়ে গ'লোঁ। তো অৱস্থা বেয়া হৈ গৈছে। তো তাকে চাওঁ কি হয়। তো গৈ আছোঁ, পূৰা ভিৰ লাগি আছে, মিনিমাম আমি 30-40 মিনিট ইয়াতে ফচি গৈছোঁ মানে। তো যাওঁচোন ব'লক, তো চাওঁ কিমান ভিৰ লাগি আছে। আৰু আহি যাওক, আহি যাওক দাদা, অকণমান চাইড কৰি দিয়ক, চাইড কৰি দিয়ক, ব'লা ব'লা, অঁ ইফালে দি দিয়ক। তো মিডিলত পূৰা হৈ গ'ল, ব'লা ব'লা, মই কৈ দিম তুমি ব'লা।
অকণমান চাইড কৰি দিয়ক দাদা, চাইড কৰি দিয়ক দাদা, অকণমান চাইড কৰি দিয়ক, চাইড কৰি দিয়ক অকণমান, ৰখাই দিয়ক দাদা, অকণমান চাইড কৰি দিয়ক, এম্বুলেঞ্চ আহিছে, চাইড কৰি দিয়ক। বাইদেউ দাদা অকণমান চাইড কৰি দিয়ক, এম্বুলেঞ্চ আহিছে, চাইড কৰি দিয়ক অকণমান, অকণমান চাইড দিয়ক, চাইড দিয়ক। পৰিলে ফোনটো মাস্কটো দাদা, দাদা অকণমান চাইড কৰি দিয়ক, চাইড কৰি দিয়ক, এম্বুলেঞ্চ আহিছে, চাইড কৰি দিয়ক। এফালে ব'লা দাদা, অকণমান চাইড কৰি দিয়ক, এম্বুলেঞ্চ আহিছে, ইমাৰ্জেঞ্চি। ৰ'বা ৰ'বা, এ ভাই ভাই, থোড়া সাইড दो, साइड दो, एम्बुलेंस आ रहा है। साइड बोला 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 ৰ'বা গেলা এই নাই ৰখা। তো গাইজ কালিতো ভিডিঅ'টো কমপ্লিট কৰিব নহ'লে, তো আজি নেক্সট আমি আহি আছোঁ আকৌ চুকাফাত আহি আছোঁ। অকণমান আপোনালোকৰ এতিয়া চুকাফাত ৰ'লোঁ, তো এতিয়া আমি তাত যাম। তো চিটুৱেশ্যনটো দেখাম। আজি একদম পূৰা অদল কণ্ডল হৈ গৈছে বোলে, তো চাওঁ তাকে। তো ৰাতিপুৱাতো শোভাযাত্ৰাত আজি আহিব নহ'লে, কাৰণ বহুত দিন খোৱা নাই ন, আজি অলপ শুই ল'লোঁ। তাতে দোকান চোকানো বন্ধ কৰি থৈছিলে, তো চাওঁ এতিয়া। তো আজি দোকান খুলিব পৰা নাই, তো ভিডিঅ'টো চাই থাকিব আপোনালোকে কি হয়। তো চাহিল আছে, তাৰ লগৰটো প্ৰিন্স আছে, তো গৈ থাকোঁ এতিয়া। চাই ঐ দাদা, আপোনাৰ কুলেন গাড়ী গোটেই পৰি গ'ল, গাড়ী কুলেন পৰি গ'ল, কুলেন এইখনেই হয় পাই আপোনাৰ। গাইছ এতিয়া অলপ ওলাই আহিছিলোঁ, তো লগৰ এটা লগ পাই গ'লোঁ, তো তাক দেখাই আছোঁ, তো চাব পাৰে উজ্জ্বল আহিছিলে। চিজ মাই ব্ৰাদাৰ আৰু ব্ৰাদাৰ আৰু ভাই ভাইও আমি লগতে কাম কৰোঁ। ভালকৈ লগ পালোঁ, ইয়াত আহিলোঁ, শেহতীয়াকৈ আহিছোঁ ইয়াত। আৰু যিহেতু ইমান ধুনীয়া এটা মানে আৰু কি ক'ম আৰু, মোৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বহুত এটা ভাল এটা আমাৰ গোলাঘাট জিলা অন্তৰ্গত উত্তৰ গোলাঘাট বুলি কয় ন, তো ইয়াত আহিছে ইমান ধুনীয়াকৈ এটা ভাল, ইয়াত ফুৰিলোঁ আৰু আমাৰ পাঠক লগ পাইছোঁ, যিহেতু তেখেত মোৰ ভাল বন্ধু। আৰু এতিয়া আমি ৰিলচ বনাম, হয় নাই? বহুত দিন লগ পোৱা নাই ন, ভাবিছোঁ ব্লগ চগ বনোৱা নাই, বাট এই বনাইছে, বহুত ভাল কাম কৰিছে। যিহেতু তো ইয়াক যদি চাই আছে মোৰ ফালৰ পৰা কোন কোন চাব, তো ইয়াক ছাপোৰ্ট কৰিব। যিহেতু মোক যেনেকৈ ছাপোৰ্ট কৰে একো ছাপোৰ্ট কৰিব আৰু আগুৱাই লৈ যাব। এতিয়া ধুনীয়াকৈ ৰিলচটো আপোনালোকে চাব পাব। ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই কৰিব। মই আদিবাসী ক্ৰিয়েটাৰ হয়, সি আছামিজ ক্ৰিয়েটাৰ হয়, কিন্তু আমি চব ভাই ভাই, আমি মিলি বঢ়িয়াকৈ কাম কৰোঁ। চ' কিপ ছাপোৰ্ট অলৱেজ, অ'কে, থেংক ইউ। তো ঠিক আছে, এতিয়া আমি এতিয়া ৰিল দুটামান বনাই ল'ম। তো আজি ক'ৰপৰা ল'লা এখন? শ্যাম বাজাজৰ পৰা লৈছা? এইটো 2 দিন হৈছে আৰু গৰম গৰম বাইক ষ্টিকাৰ হোৱাই নাই, পুৰা চুৱেগ হৈ আছে বাইকটো। তো আমি এতিয়া ৰিল দুটামান বনাই লওঁ নেকি? ৰিল যাম অলপ। ঠিক আছে। তো গাইছ আমি এতিয়া ভুলভুলীয়া নে কি আছে তাত সোমাই যাম। তো কোন কোন আছে চাই লওক, তো লগৰ কেইটামান আছে, উজ্জ্বলক চিনি পায়ে। তো আমি এতিয়া সোমাই যাম। হেই কি হ'ল, বহুত দিনৰ মূৰত লগ পাইছোঁ। তো সোমাই আহিছে क्या हुआ? रेलगाड़ी তো সোমাই গৈ আছোঁ, তাকে পাৰো নাই জানো উলিয়াব। তো যাওঁ, এইটোৱে চাব পাৰে। ঐ ক'ত সোমালো এই হাই সব ব্লগাৰ নে কি? ব্লগাৰ মই পাৰ্থ। হাই, ঠিক আছে, লগ পাম। সব ব্লগাৰ দম পুৰা। হা নোৱাৰো বে, মই ক'ত ওলাইছো পাত্তাই পোৱা নাই। জেগাতে ঘূৰি আছে বে, জেগাতে ঘূৰি আছো পুৰা, জেগাত ঘূৰি আছো, ওলাবই পৰা নাই, মাজেহে পোৱাগে নাই বে। গাইছ আমি এতিয়া মাছটো পাই গ'লোঁ, এতিয়া বাহিৰত ওলাই যাম। বাহিৰত ওলাবলৈ বাটেই বন্ধ। বাটেই বন্ধ, বাটটো বন্ধ, বাট বন্ধ। এতিয়া ওলাই যাম। হা, চাই লওঁ। তো গাইজ চাব পাৰে আজি কিমান মানুহ হৈছে আপোনালোকে। তো চবফালে চাব পাৰে কিমান মানুহ গোটেই মানুহে হৈছে আজি। তো আজি ভাল লাগিছে আহি পেলাই ইয়াত। তো মাতটো ইমান ভালকৈ নাহিবও পাৰে, তো ডাবিং মাৰিব লাগিব চাগে গোটেই ভিডিঅ'টো। তো যিমানখিনি পাৰোঁ দেখাই দিছোঁ। তো চাওক আপোনালোকে আজি কিমানখিনি মানুহ আছে। তো আপোনালোকক অকণমান চিনাৰীটো দেখাই দিছোঁ, তো চাওক আপোনালোকে।
গাইজ চাব পাৰে এইটো আপোনালোকক কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে গৰুণ্ড পক্ষীটোত। নেক্সট আপোনালোকক মই দেখাইছোঁ এইটো বহাৰপু নে কি এইটো একো গম পোৱা নাই, তেওঁলোকৰ কিবা হয় চাগে, ইমান ভালকৈতো গম পোৱা নাই। তো ভিতৰলৈ সোমাই চাওঁচোন বাৰু কিনো আছে তাত, তো চাওঁ আহক কি আছে ভিতৰত। ৰোল লাগিছে, পুৰা ৰোল চৰৰ নিচিনা লাগিছে। তো বন্ধুসকল মই এতিয়া আপোনালোকক এটা বস্তু দেখাই দিম। তো ইয়াত কি বনাইছে তো চাব পাৰে, এইটো আইফেল টাৱাৰ নে কি কয় যে লণ্ডনত আছে, তো চাব পাৰে এইটো বনাই আছে ইয়াতে। তো চাওক, তো ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে তো চাব পাৰে। তো বম ডেক'ৰেশ্যন দিছে আৰু কিবা কিবি বনাইছে, সেইসমূহ আপোনালোকক দেখাম। তো চাওক আপোনালোকে, তো ডেক'ৰেশ্যনটো ভাল লাগিছে, সেইটোৱে মজা লাগিছে। তো আৰু কিবা কিবি বনাইছে ইয়াত, সেইসমূহ দেখাই আছোঁ আপোনালোকক। তো গ্ৰন্থমেলাটো হৈ গ'ল, গ্ৰন্থমেলা দেখালোঁ। তো আৰু ইয়াত বেলেগ কিবা কিবি বাণিজ্য মেলা আৰু বেলেগ কিবা মানে কিবা কিবি হৈছে আৰু, তো সেইসমূহ আপোনালোকক দেখাই দিম। তো যাওঁ ব'লক, আৰু কি কি আছে চাওঁ। তো গাইছ আমি ওলালোঁ এতিয়া ভুলভুলীয়াটোৰ পৰা। তো এতিয়া উজ্জ্বলহঁতো ওলালে, তো লগৰকেইটাও লগ পাই গ'লে সিহঁতি। তো চবকে বাই বাই দিছোঁ, তো বাই বাই। অ'কে, নেক্সট লগ পাম আকৌ, ঠিক আছে লগ পাম, বিয়াত লগ পাম ন। অঁ এনেকৈ ন, এইটো চুৱাই একদম বুঢ়া ন, হা লগ পাম। ইয়াৰ মাজতে কথা মই উল্লেখ কৰোঁ, যিহেতু পাঠক ব্লগতো হয়, কৰিম হয়। নেকি, কৈ দিয়া আহিবলগীয়া আমাৰ এটা শ্বৰ্ট ফিল্ম বনাম। যিহেতু আমাৰ অসমখন যদি বিভিন্ন জনগোষ্ঠী আমি বসবাস কৰোঁ, হয়। ইয়াত আদিবাসী আছামিজ বুলি কোনো কথা নাইকিয়া। আমাৰ ৰিচেণ্ট এটা কলাবৰেশ্যন ভিডিঅ' আহি আছে, যিহেতু আমাৰ যিবিলাক আছামিজ পপুলাৰ কেৰেক্টাৰ আছে, যেনেকৈ প্ৰিন্স হাজৰিকা, লগতে সাগৰ, লগতে আমাৰ হেৰিও থাকিব, পাৰ্থও থাকিব, মই থাকিম, আৰু আমাৰ আদিবাসী কেৰেক্টাৰ কিছুমান থাকিব। সকলোকে মই জনাইছোঁ, আপোনালোকে যদি মোৰ চেনেলটো চোৱা নাই গৈ চাব, আদিবাসী কেৰেক্টাৰ হয় আমাৰ মাগাদা বুলি আছে। আৰু মোৰ ফালৰ পৰা কোন কোন চাব, মোৰ ফালৰ পৰা যদি 10টা ছাবস্ক্ৰাইবাৰ পালে পাৰ হয়, পূৰা অপেন কৰি দিলোঁ মই। আৰু আপোনালোকৰ যদি কোনোবা চাই দিয়ে তেনেহ'লে মাগাদা বুলি আছে, মোৰ চেনেলটো চাব, এবাৰ ভিজিট কৰিব। এণ্ড ডু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড ছাবস্ক্ৰাইব অন মাই ইউটিউব চেনেল। থেংক ইউ ছ' মাছ। অ'কে, তো ঠিক আছে তেতিয়াহ'লে, তো আৰু অলপ ঘূৰিম আৰু, তো তাৰপিছত ইয়াকো বাই বাই দিম। তাৰপিছত এতিয়া যাওঁ অকণমান ঘূৰি আহোঁ, তো কি কি আছে আৰু অলপ দেখাই দিওঁ। তো আজি লাষ্ট ডে, চব দোকান চোকান ভাঙি দিলে, তো যাওঁচোন বাৰু।